ফুটবল খেলিবলৈ গৈছিলোঁ, 4টা জেগাৰ পৰা তেজ উলিয়াই আহিছোঁ। বল কণ্ট্ৰল কৰিবলৈ যাওঁতে গ্ৰেভিটিয়ে উল্টাই মোকেই কণ্ট্ৰলত লৈ ল'লে। সেইদিনা দেওবাৰ আছিলে। মোৰতো পুৰা প্লেন আছিলে বিন্দাছ হোম, ন' টেনচন লাইফ। কিন্তু মোৰ বিধায়ে ভাবিলে, আজি তোক শুব নিদিওঁ, আজি তই ধুবি বনিব লাগিব। কাপোৰৰ যিহে গোন্ধ ওলাই আছে, ধুইয়ে লওঁ। এয়া, এতিয়া মই হাত মাৰি আছোঁ। চৰি। হাতটো মানে কাপোৰৰ ওপৰত মাৰি আছোঁ। তাৰ পিছত ভাবিলো, ব'লা অলপ মন্দিৰে গৈ আহোঁগে। 3টা চাকি জ্বলাইছো আৰু ভগৱানক কলো, ভগৱান, আশীৰ্বাদটো ঠিক আছে, কিন্তু যদি ক'ৰবাত পইচাৰ টোপোলা এটা পাই যাওঁ, মই কিন্তু কমপ্লেইন নিদিওঁ। একদম মিডিল ক্লাছ ভক্তি। প্ৰাৰ্থনাৰ লিষ্টত চবচে আগত ফাইনেন্সিয়েল ষ্টেবিলিটি। মন্দিৰৰ পৰা আহি খিচিৰি খালো। একদম স্বাদিষ্ট খিচিৰি আছিলে, লগতে এটা মোদক গণেশজীৰ প্ৰসাদ বুলি গ্ৰহণ কৰি ললো। চুলিকেইডাল মিলাই আছিলো, হঠাৎ সন্মুখত আহি গ'ল দহি পুৰি। একদম আল্টিমেট টেষ্ট আছিলে। এতিয়াও টেষ্ট মোৰ জিভাত লাগি আছে। সৰুকে চব্জি পাচলিৰ বজাৰ অলপ কৰি ৰুম আহিলো, কিন্তু আকৌ ওলাই গলো, কাৰণ মোৰ ভৰিতটো ঠেট নায়েই, মই এটা জেগাত ৰখি থাকিব নোৱাৰো। এতিয়া এয়া দুখ পাই বৰণিল লগাই বিচনাৰ ওপৰত পৰি আছো।